শিক্ষা হৈছে সকলোতকৈ ডাঙৰ সম্পদ। শিক্ষাই কেৱল নিজৰেই নহয়, সমগ্ৰ সমাজৰে কল্যাণ সাধন কৰে। এই উক্তি হৈছে 19শ শতিকাৰ প্ৰখ্যাত শিক্ষাবিদ সমাজ সংস্কাৰক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জীৱন বৃত্তান্ত মই এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ নাযাওঁ। তেখেতৰ জীৱনৰ এটা সৰু ঘটনাহে মই আপোনালোকক ক'বলৈ বিচাৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। এই ভিডিঅ'টো আপোনালোকে শেষলৈ চালে গম পাব যে তেখেতে এগৰাকী নবাব অৰ্থাৎ এগৰাকী ৰজাক কেনেদৰে শিক্ষাৰ মহত্ব বুজাই দিছিল। বিদ্যাসাগৰ আছিল এগৰাকী মহান শিক্ষাবিদৰ লগতে সমাজ সংস্কাৰক। বিশেষকৈ তেখেতে শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। তেখেতৰ তৎপৰতাতেই পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰত বহুতো শিক্ষানুষ্ঠানৰ সৃষ্টি হৈছিল। মই ভিডিঅ'টোৰ পূৰ্বতেই কৈছোঁ, তেখেতৰ জীৱন বৃত্তান্তৰ বিষয়ে মই এই ভিডিঅ'টোত আলোচনা নকৰোঁ। মই এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ জীৱনৰ এটা সৰু ঘটনাই আপোনালোকৰ মাজলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম। ঘটনাটো এনেকুৱা ধৰণৰ, তেখেতে শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰত গৈ তেখেতে ধন সংগ্ৰহ কৰিছিল, দান বৰঙণি সংগ্ৰহ কৰিছিল। বিদ্যাসাগৰে অযোধ্যাৰ নবাবৰ ওচৰত গৈ ক'লে যে মই শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰত ঘূৰি দান বৰঙণি সংগ্ৰহ কৰি আছোঁ, আৰু আপুনিও যি পাৰে পাৰ্যমানে মোক কিছু দান বৰঙণি আগবঢ়াওক। তেতিয়া ৰজাই কি কৰিলে, বিদ্যাসাগৰৰ হাতত যিটো পাত্ৰ আছিল, অৰ্থাৎ যিটো পাত্ৰত তেখেতে দান বৰঙণিসমূহ সংগ্ৰহ কৰি আছিল, সেই পাত্ৰটোত ৰজাৰ ভৰিৰ পৰা এপাত জোতা খুলি সেই পাত্ৰটোত আগবঢ়াই দিলে। এই জোতাপাত আগবঢ়াই দিয়াৰ পিছত বিদ্যাসাগৰে ৰাজমহলৰ বাহিৰলৈ ওলাই আহি তেখেতে পিছদিনাখনে সেই জোতাপাত ৰজাৰ মহলৰ সন্মুখতেই নিলাম কৰি দিলে, আৰু সেই নিলামত তেখেতে 1000 টকা লাভ কৰিলে। আৰু সেই সময়ত 1000 টকাৰ মূল্যই বহু বেছি আছিল। এই কথা ৰজাই গম পাই বিদ্যাসাগৰক ৰজাৰ ওচৰলৈ মাতি নিলে। সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তথা সমাজখনক শিক্ষাৰ জৰিয়তে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিদ্যাসাগৰৰ যি মানসিকতা, সেই মানসিকতাক ৰজাই বুজি পালে। আৰু মই পূৰ্বতে কৈছোঁ, মই এই কথা 19শ শতিকাৰ কথা কৈ আছোঁ, আৰু 19শ শতিকাত শিক্ষাৰ জৰিয়তে সমাজখনক আগবঢ়াই নিয়াৰ মানসিকতা বহু কম সংখ্যক মানুহৰ মাজত আছিল, আৰু ৰজাইও অৱশেষত শিক্ষাৰ মহত্ব বুজি পালে। আৰু সেই কথা বুজি পাই উপলব্ধি কৰি ৰজাই বিদ্যাসাগৰৰ যিটো পাত্ৰ আছিল, যিটো পাত্ৰত তেখেতে বৰঙণিসমূহ সংগ্ৰহ কৰি আছিল, সেই পাত্ৰত আৰু 1000 টকা ৰজাই আগবঢ়ালে। এনেকৈ 2000 টকা হ'ল। আৰু মই পূৰ্বতে কৈছোঁ যে সেই সময়ত 2000 টকা মানে বহুখিনি টকা, বহু পৰিমাণৰ টকা। আৰু সেই 2000 টকাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ বৰঙণি তেখেতে সংগ্ৰহ কৰিছিল, সেই বৰঙণিসমূহ একেলগ কৰি তেখেতে সৃষ্টি কৰিছিল কলকাতা ইউনিভাৰ্চিটি। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ এনেকুৱা এগৰাকী ব্যক্তি আছিল যিগৰাকী ব্যক্তিয়ে ৰজাৰ কাৰ্যত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদি তেখেতে নীৰৱে ৰজাক বুজাই দিছিল যে শিক্ষাৰ মহত্ব কি। এয়াই আছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। যদি কাহিনীটো আপোনালোকে শুনি ভাল পাইছে, অথবা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ কথা হয়তো আপোনালোকে সকলোৱে জানে, সকলোৱে পঢ়িছে, কিন্তু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জীৱনৰ সৈতে জড়িত এই সৰু ঘটনাটো হয়তো আপোনালোকে জনা নাছিল। যদি আপোনালোকে এই ঘটনাটো আগতে জানিছিল, তেন্তে কমেণ্ট কৰি জনাব। আৰু যদিও জনা নাছিল, আজি প্ৰথম এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিবলৈ সুযোগ পালে, তেন্তে কমেণ্ট কৰি জনাব।